সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ঈশানোদয় স্কলাৰশ্বিপৰ যিসকলে বৰ্তমান মেৰিট লিষ্ট চিলেক্ট হৈছে, বহুতে মোক সুধি আছে যে আমাৰ পে'মেণ্টখিনি আমি কেতিয়াকৈ পাম, আমাৰ টকেন নাম্বাৰ কেতিয়া আহিব, আৰু মই এইখিনি সকলোখিনি কথা ভিডিঅ'টোত ডিছকাছ কৰিম যে তেওঁলোকৰ মেৰিট লিষ্ট চিলেক্ট হোৱাৰ পিছত তেওঁলোকৰ পাছৰ প্ৰচেছখিনি কি হ'ব বা কেতিয়াকৈ তেওঁলোকে পে'মেণ্ট পাব। আৰু বহুতেই নিজৰ ষ্টেটাছবোৰ চাব পৰা নাই বুলি কৈছে। বিশেষকৈ যিটো পাছপৰ্ট হয়, কিছুমানৰ পাছপৰ্টটো হাতত নাই বা কিছুমানৰ পাছপৰ্টটো ভুল আছে, আৰু প্ৰায় সংখ্যকে পাছপৰ্টটো ডেট অফ বাৰ্থটো বুলি ভাবে। আচলতে ডেট অফ বাৰ্থটো পাছপৰ্ট নহয়। মই তোমালোকক আজি এটা নতুনকৈ পাছপৰ্ট তোমালোকে কেনেদৰে নিজৰ ইচ্ছামতে এটা নতুন পাছপৰ্ট বনাই ল'ব পাৰিবা, কমপ্লিট প্ৰচেছটো এই ভিডিঅ'তে দিম। আৰু যিসকলৰ বিভিন্ন প্ৰব্লেম আহি আছিলে, 12 আৰু 10ৰ ৰোল নম্বৰ যিটো ডাপ্লিকেট বুলি আহিছিলে, সকলোখিনি কথা ভিডিঅ'তে ডিছকাছ কৰিম। অলপ দীঘল হ'ব ভিডিঅ'টো, কিন্তু ভিডিঅ'টো কমপ্লিট চাই ল'বা, তেতিয়া তোমালোকৰ সকলোখিনি প্ৰব্লেম ছল্ভ হৈ যাব। এতিয়া আহিছোঁ যিসকলে তেওঁলোকৰ ষ্টেটাছ চাব পৰা নাই, ঈশানোদয় হওক বা অন্য ধৰণৰ স্কলাৰশ্বিপৰ বাবে, ত' তেওঁলোকে এটা নতুন পাছপৰ্ট বনাই ল'ব লাগিব। নতুন পাছপৰ্টটো বনাবৰ কাৰণে যিটো প্ৰচেছ হয়, কমপ্লিট প্ৰচেছটো তোমালোকে চাই ল'বা। মই যেনেদৰে দেখাইছোঁ তোমালোকে তেনেদৰে কৰিলে তোমালোকৰ এটা নতুন পাছপৰ্ট তোমালোকে বনাই ল'ব পাৰিবা। লাগিলে তোমালোকৰ নতুন পাছপৰ্টটোত আগৰ যিটো পাছপৰ্ট আছিলে, তোমালোকে যিটো ডেট অফ বাৰ্থ ষ্টেটাছ চোৱা, আচলতে ডেট অফ বাৰ্থটো তোমালোকৰ পাছপৰ্ট যিহেতু নহয়, সেইটো দিলে তোমালোকৰ লগ ইন কৰিব নোৱাৰিবা। গতিকে ভিডিঅ'টো চাই ল'বা। প্ৰথমতে তাৰ বাবে তোমালোকে এপ্লিকেণ্টছ কৰ্নাৰত আহিবা। এপ্লিকেণ্ট কৰ্নাৰ অহাৰ পিছত তোমালোকে ইয়াত প্ৰিভিয়াছ ইয়েৰ যিটো এপ্লিকেশ্যন ষ্টেটাছ আছে, এই প্ৰিভিয়াছ ইয়েৰ এপ্লিকেশ্যন ষ্টেটাছত ক্লিক কৰিবা। এইটোত ক্লিক কৰাৰ পিছত এই নতুন পেজটো তোমালোকে পাবা, আৰু ইয়াৰ যিটো ৰিকভাৰ পাছপৰ্ট আছে, এই ৰিকভাৰ যিটো পাছপৰ্ট তোমালোকে তাতে ক্লিক কৰি দিবা। আৰু ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকৰ প্ৰথমতে একাডেমিক ইয়েৰটো চিলেক্ট কৰিব লাগিব। তোমালোকৰ যদি এইবাৰ নতুনকৈ বা এইবাৰ তোমালোকৰ যদি মেৰিট লিষ্টত চিলেক্ট হৈছে, তেতিয়াহ'লে তোমালোকে একাডেমিক ইয়েৰ 2022-23 দিবা, কাৰণ সেইটো একাডেমিক ইয়েৰ তোমালোকৰ 2022-23 হ'ব। আৰু তোমালোকে যদি এইবাৰ মেৰিট লিষ্টত চিলেক্ট হৈছে, তেতিয়াহ'লে তোমালোকে ফ্ৰেছত ৰাখিবা। যিহেতু মই মোৰ যিটো এপ্লিকেশ্যন ID, সেইটো দি মই তোমালোকক কেনেদৰে এটা পাছপৰ্ট বনাব পাৰি নতুনকৈ সেইটো দেখাম। গতিকে মই কি কৰিম, মই ৰিনুৱেলত দিম। আৰু যদি তোমালোকৰ এবাৰ নতুনকৈ মেৰিট লিষ্ট আহিছে বা মেৰিট লিষ্টত নাম আহিছে, তেতিয়াহ'লে তোমালোকে এইটো ফ্ৰেছত ৰাখিবা। মই ৰিনুৱেল দিছোঁ, কাৰণ মোৰ ফ্ৰেছ বেচটো আছিলে 2020-21 বেটছ। গতিকে মই 2022-23 যিহেতু ৰিনুৱেল কৰিছোঁ, গতিকে মই ৰিনুৱেলত ৰাখিছোঁ। তাৰপিছত মোৰ যিটো এপ্লিকেশ্যন ID, মই এইটো ফিল আপ কৰি লৈছোঁ। এপ্লিকেশ্যন IDটো তোমালোকৰ নিজৰ শুদ্ধকৈ ফিল আপ কৰি ল'বা ইয়াতে। তাৰপিছত আমি কি কৰিম, ইয়াত যিটো কেপচাৰ আছে, কেপচাৰটো আমি ফিল আপ কৰিম। কেপচাৰ সাধাৰণতে এই যিকেইটা নাম্বাৰ দেখিছা, 6টা নাম্বাৰ আছে, এই নাম্বাৰকেইটা আমি ব্যৱহাৰ কৰিব লাগিব। কেপচাৰ এইটোকে কয় কেপচাৰ কোড বুলি। এই কেপচাৰটো মই বহাই লৈছোঁ 366814। তোমালোকে এনেদৰে কেপচাৰটো শুদ্ধকৈ ফিল আপ কৰি ল'বা। তাৰপিছত আমি কেপচাৰটো শুদ্ধকৈ ফিল আপ কৰাৰ পিছত আমি নেক্সটত ক্লিক কৰি দিম। নেক্সটত ক্লিক কৰাৰ পিছত এটা OTP যাব, যিটো তোমালোকে স্কলাৰশ্বিপ এপ্লাই কৰোঁতে মোবাইল নাম্বাৰ তোমালোকৰ দিছিলা, সেই মোবাইল নাম্বাৰটোত এটা OTP যাব, আৰু OTPটো তোমালোকে ইয়াতে শুদ্ধকৈ ফিল আপ কৰিবা। OTPটো মই ফিল আপ কৰি লৈছোঁ। চ' OTPটো তোমালোকে এনেদৰে শুদ্ধকৈ ফিল আপ কৰি ল'বা। তাৰপিছত তোমালোকে ভেৰিফাই যিটো OTP আছে, ভেৰিফাই OTPত ক্লিক কৰি দিবা। তাৰপিছত এনেদৰে আহিছে পাছপৰ্ট চেণ্ড টু ষ্টুডেণ্ট মোবাইল নাম্বাৰ। এতিয়া চাবা, ইয়াতে এটা কথা মন কৰিবা, এইটো যিটো পাছপৰ্ট তোমালোকে দিছে, এইটো ইয়'ৰ নিউ পাছপৰ্ট ইজ 20/2/2002। এই যিটো মোৰ পাছপৰ্ট আহিছে, সেইটো সাধাৰণতে মোৰ যিটো ডেট অফ বাৰ্থ আছিলে, এই ডেট অফ বাৰ্থটো দি প্ৰথমতে আমি লগ ইন কৰিব লাগিব। তাৰপিছতে আমি এটা নতুন পাছপৰ্ট বনাব পাৰিম। ইয়াত তোমালোকে যেনেদৰে দেখিছা, মাজত এডাল চিন দেখিছানে, তোমালোকে এইডাল অবলিকটো আমি যেতিয়া লগ ইন কৰিম তেতিয়া এই চিনডাল ব্যৱহাৰ কৰিব লাগিব। 20/2/0/2টোৰ আগত আমি 0টো দিব লাগিব, আৰু /2002, যিটো তোমালোকৰ ডেট অফ বাৰ্থ যেনেদৰে থাকে তোমালোকে তেনেদৰে ফিল আপ কৰি ল'ব লাগিব। তাৰ বাবে আমি এতিয়া পুনৰ বেক কৰিব লাগিব। আমি ফাৰ্ষ্টত যিটো পেজত লগ ইন হৈছিলোঁ, সেই পেজটোত যাব লাগিব। তোমালোকে পুনৰ এই পেজটোত আমি যেতিয়া আহিছিলোঁ, তোমালোকে আকৌ পুনৰ এই পেজটোত আহিবা। আহি পিনি ইয়াতে তোমালোকৰ একাডেমিক ইয়েৰটো পুনৰ চিলেক্ট কৰিবা। তাৰপিছত মই ৰিনুৱেল দিছোঁ, যিহেতু মই ৰিনুৱেল হ'ম, তোমালোকে ফ্ৰেছ দিবা। তাৰপিছত যিটো এপ্লিকেশ্যন ID হয়, এপ্লিকেশ্যন IDটো তোমালোকে ফিল আপ কৰিবা। ইয়াত পাছপৰ্টটো যিহেতু এতিয়া মই ডেট অফ বাৰ্থ দিব লাগিব, আগৰ পাছপৰ্টটো নহ'ব, গতিকে মই ডেট অফ বাৰ্থটো ফিল আপ কৰি লৈছোঁ। ডেট অফ বাৰ্থটো আছিলে
এডাল অব্লিক আছিলে, অব্লিকডালটো তোমালোকে দিবা 02/2002। গতিকে এনেদৰে মই ডেট অফ বাৰ্থটো ফিল আপ কৰি ল'লোঁ। তাৰপিছত যিটো কেপচাৰ আছে, কেপচাৰটোৱে যিকেইটা নাম্বাৰ আছে সেইকেইটা মই ফিল আপ কৰিব লাগিব। মই কেপচাৰটো ফিল আপ কৰি লৈছোঁ 692217। চ' এনেদৰে যিকেইটা কেপচাৰ সেইকেইটা ফিল আপ কৰি ল'বা। তাৰপিছত আমি লগ ইনত ক্লিক কৰিব লাগিব। এতিয়া লগ ইনত ক্লিক কৰাৰ পিছত তোমালোকে দেখিছা এনেদৰে এইটো পেজ ওলাই যাব, মোৰ প্ৰফাইলটো ওলাই যাব। আৰু ইয়াতে মই কি কৰিম, নতুন এটা পাছপৰ্ট চেঞ্জ কৰিম। এতিয়া এইটো তোমালোকে ইয়াত দেখিছানে চেঞ্জ পাছপৰ্ট, ডেছবৰ্ডৰ তলত আছে চেঞ্জ পাছপৰ্ট, ইয়াতে ক্লিক কৰিব লাগিব। আৰু ইয়াতে ক্লিক কৰাৰ পিছত আমাৰ অল পাছপৰ্ট কি আছিলে, আমাৰ অল পাছপৰ্টটো এতিয়া কি হ'ব, ডেট অফ বাৰ্থটো হ'ব। গতিকে আমি যিটো ডেট অফ বাৰ্থ আছিলে সেই ডেট অফ বাৰ্থটো মই ইয়াতে ফিল আপ কৰিছোঁ। অল পাছপৰ্ট যিহেতু আমাৰ ডেট অফ বাৰ্থ আছিলে, গতিকে যেনেদৰে আছিলে আমাৰ মেছেজটো যেনেদৰে পাছপৰ্টটো আহিছিলে আমি তেনেদৰে ফিল আপ কৰিম। 20/ দিব লাগিব 02/2002। গতিকে তোমালোকৰ যিটো ডেট অফ বাৰ্থ যেনেদৰে আহে তোমালোকে তেনেদৰে ইয়াত ফিল আপ কৰিবা। এতিয়া নিউ পাছপৰ্ট আমি কি বনাম, এতিয়া নিউ পাছপৰ্ট ধৰি লোৱা তোমালোকে এনেদৰেও বনাব পাৰা, নিজৰ নামটো হয়তো বনাব পাৰা। প্ৰথমতে তোমালোকে ইয়াত যিটো পাছপৰ্ট বনাব লাগিব, ইয়াত কেইটামান অপশ্যন দেখিছা তোমালোকে। এটা কেপিটেল লেটাৰ দিব লাগিব, এটো জেডৰ ভিতৰত এটা কেপিটেল লেটাৰ, বাকী স্মল লেটাৰ ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত নাম্বাৰ ব্যৱহাৰ কৰিব লাগিব আৰু স্পেচিয়েল কেৰেক্টাৰ কেইটামান ব্যৱহাৰ কৰিব লাগিব, যেনে এটা @ আছে, তাৰপিছত হেছ আছে, এনেদৰে ব্যৱহাৰ কৰিব লাগিব। মই তোমালোকক চিম্পুল প্ৰচেছ এটা দেখাই দিছোঁ। মই যেনিবা বনালোঁ, ধৰি লোৱা মই বনালোঁ আছাম @123 বনাম। আছামৰ প্ৰথম এটো আমি কেপিটেল দিম, তাৰপিছত স্মল দিম, SSAM আছাম হ'ল। তাৰপিছত এটা স্পেচিয়েল কেৰেক্টাৰ দিব লাগিব, এইটো হ'ল @ তাৰপিছত নাম্বাৰ দিব লাগিব 1 2 3, এইটো হৈ গ'ল। চেম টু চেম আমি তলতো ফিল আপ কৰোঁ একেটাই, কনফাৰ্ম নিউ পাছপৰ্টত ক্লিক একেটাটোৱে ফিল আপ কৰি যিটো আমি দিছিলোঁ আছাম ASS আছাম। প্ৰথমটো এটো আমি কেপিটেল দিলোঁ, বাকীকেইটা আমি স্মল দিলোঁ। তাৰপিছত @ দিম, তাৰপিছত 1 2 3 এনেদৰে আমি দি দিম। তাৰপিছত এনেদৰে দিয়াৰ পিছত তোমালোকে নিশ্চয় মন কৰিলা, তোমালোকৰ নিজৰ নামটো হ'লেও দিব পাৰা। তোমাৰ নিজৰ নামটো প্ৰথম ধৰি লোৱা মোৰ নামটো তপন, তাৰে টিটো মই কেপিটেল লেটাৰ দিলোঁ, বাকীকেইটা মই স্মল লেটাৰ দিম। তাৰপিছত @ দিম, তাৰপিছত 1 2 3 এনেদৰে দিব পাৰোঁ। গতিকে তোমালোকৰ নিজৰ নামৰ সৈতেও বনাব পাৰা, গতিকে এনেদৰে তোমালোকে বনাই ল'ব পাৰিবা। এতিয়া আমি তাৰপিছত ছাবমিটত ক্লিক কৰি দিম। চ' ছাবমিটত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত দেখিছা পাছপৰ্ট চেঞ্জ ছাকচেছফুলি, অৰ্থাৎ মোৰ পাছপৰ্ট যিটো হ'ল ছাকচেছফুলি চেঞ্জ হৈ গৈছে। আৰু মই এতিয়া সেই যিটো পাছপৰ্ট মই এতিয়া বনালোঁ আছাম @123, সেইটো দিয়ে মই এতিয়া এপ্লিকেশ্যন ID আৰু সেই পাছপৰ্টটো দি মই লগ ইন কৰিব পাৰিম। গতিকে তোমালোকে এনেদৰে পাছপৰ্টটো বনাই ল'ব পাৰিবা। নিশ্চয় বুজি পালা মই কেনেদৰে দেখালোঁ। এতিয়া আহিছোঁ যিসকলৰ মেৰিট লিষ্টত চিলেক্ট হৈছে, পাছৰ প্ৰচেছখিনি কি হ'ব সেইখিনি কথা মই কৈ লৈছোঁ। তাৰপিছত যিসকলৰ প্ৰব্লেম আহি আছিলে, বিভিন্ন ধৰণৰ ডাপ্লিকেট 10th বা 12th ৰোল নাম্বাৰ হওক, বিভিন্ন ব্লেংক হৈ আছে, সেই সকলোখিনি সমস্যা মই কৈ দিম। গতিকে ভিডিঅ'টো অকণমান দীঘল হ'ব, আৰু ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিবা, চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিবা বন্ধুৰ সৈতে, যাতে তেওঁলোকে এই যিখিনি প্ৰচেছ বা এইখিনি যদি গম পোৱা নাই তেতিয়াহ'লে গম পাই যায়। অলপ সময় ৱেইট কৰিবা। তো মই আকৌ নতুনকৈ লগ ইন হৈছোঁ, যিহেতু ওলোৱা নাছিলে মই আকৌ লগ ইন কৰিছোঁ। এতিয়া মই যিটো সেইটো মই তোমালোকক দেখাই দিছোঁ, যিটো মই এতিয়া পাছপৰ্ট ব্যৱহাৰ কৰিছিলোঁ। ৰিনিউৱেলত ক্লিক কৰিছোঁ, যিটো মোৰ এপ্লিকেশ্যন ID হয়, এপ্লিকেশ্যন IDটো দিছোঁ। তাৰপিছত মই এতিয়া ইয়াতে মই এতিয়া যিটো পাছপৰ্ট বনাইছিলোঁ সেইটো মই ফিল আপ কৰিম। আছাম ASSAM আছাম @123, এইটো পাছপৰ্ট যিহেতু মই এতিয়া নতুনকৈ বনাইছিলোঁ, গতিকে এইটো মই ইয়াত ফিল আপ কৰিছোঁ। আৰু যিটো কেপচাৰটো বহাই লৈছোঁ 885116। গতিকে আমি লগ ইন কৰিছোঁ। মই আকৌ তোমালোকে দেখিছা এইটো যিটো মই নতুনকৈ পাছপৰ্ট বনালোঁ, এইটো এনেদৰে পেজটো তোমালোকৰ এনেদৰে লগ ইন কৰিব পাৰিবা। এতিয়া মই দেখাইছোঁ প্ৰথমতে তোমালোকক যিটো তোমালোকৰ মেৰিট লিষ্ট চিলেক্ট হৈছে, মেৰিট লিষ্ট চিলেক্ট হোৱাৰ পিছত তোমালোকৰ এনেদৰে চেণ্ড টু PFS বা স্কলাৰশ্বিপ এমাউণ্ট প্ৰচেছ ফ্ৰম NSP টু PFS, এইটো তোমালোকৰ ইয়েছ আহিব। তাৰপিছত এনেদৰে এটা টকেন নাম্বাৰ আহিব এইখনতে,
তাৰপিছত তোমালোকৰ এইখিনি তলতো এটা টকেন নাম্বাৰ আহিব, দেখিছা টকেন নাম্বাৰ স্কলাৰশ্বিপ এমাউণ্টটো যিহেতু মই 1,08,000টো এইটো মোৰ ৰিনিউৱেলৰ পে'মেণ্ট হয়, তোমালোকে নিশ্চয় জানা। যদি নাজানা তোমালোকৰ পে'মেণ্টটো টোটেল 3টা কিস্তিত পাবা 54,000 তিনিবাৰ পাবা, অৰ্থাৎ প্ৰায় 1,60,000 টকা তোমালোকে পাই যাবা। যদিহে তোমালোকৰ কোনো ধৰণৰ বেগ নালাগে বা কোনো ধৰণৰ মেজৰ তোমালোকে চেঞ্জ নকৰা, তেতিয়াহ'লে ছাবজেক্টটো কথা কৈছোঁ বা কলেজ চেঞ্জ নকৰা, তেতিয়াহ'লে তোমালোকে পাই থাকিবা 3টা। যদি বেগ লাগে বা অন্য ধৰণৰ কিছুমান কলেজ চেঞ্জ কৰা বা ছাবজেক্ট যদি চেঞ্জ কৰা মেজৰ, তেতিয়াহ'লে তোমালোকে নাপাবা। গতিকে সেইটো কথা মনত ৰাখিবা। যিসকলে মেৰিট লিষ্টত চিলেক্ট হৈছে তেতিয়া যদি বেগ লাগে কিন্তু পাছত তোমালোকৰ প্ৰব্লেম হ'ব পাৰে, সেইখিনি কথা মনত ৰাখিবা। তাৰপিছত তেতিয়া তোমালোকে প্ৰায় 1,60,000 টকা পাই যাবা। আৰু এইখিনি হোৱাৰ পিছত তোমালোকৰ টকেন নাম্বাৰ অহাৰ পিছতে তোমালোকৰ পে'মেণ্টটো বেছি দিন নালাগে, খুব সোনকালে সোমাই যাব। আৰু যিসকলৰ বিভিন্ন প্ৰব্লেম আহি আছিলে, প্ৰব্লেমটো বিশেষকৈ 12ৰ বা 10ৰ ৰোল নাম্বাৰটো বহুতে ডাপ্লিকেট বুলি আহিছিলে, তেতিয়া যদি এই প্ৰব্লেমটো তোমালোকৰ আহিছে তেতিয়াহ'লে তোমালোকে মিনিষ্ট্ৰিক কণ্টেক্ট কৰা বা NSP যিটো হেল্পলাইন নাম্বাৰ আছে তাতে কণ্টেক্ট কৰা। বিভিন্ন ধৰণৰ সমস্যা আছিলে, বহুতৰে 84% থকা ব্লেংক হৈ আছে বুলি কৈছে, বা তেওঁলোকৰ ৰোল নাম্বাৰটো শুদ্ধ থকাৰ পিছতো তেওঁলোকৰ ডাপ্লিকেট বুলি আহিছে। আৰু যদিহে তোমালোকে কেতিয়াবা হায়াৰ ছেকেণ্ডেৰী বা তেনেকুৱা ধৰণৰ ৰিকল কৰিছিলা, ৰিকল কৰাৰ পিছত যদি তোমালোকে সেই মাৰ্কশ্বিটখন বা নম্বৰটো যিটো ৰিকল কৰাৰ পিছত যিটো নাম্বাৰ আহে সেই একেখন মাৰ্কশ্বিট এখন যিহেতু পুনৰ এখন মাৰ্কশ্বিট আহে, সেইখন যদি আপলোড কৰা নাই তেতিয়াও হয়তো হ'ব পাৰে এনেধৰণৰ। যি কি নহওক তোমালোকে মিনিষ্ট্ৰিক কণ্টেক্ট কৰিব পাৰা, আৰু NSP যিটো হেল্পলাইন নাম্বাৰ আছে সেইটোতো তোমালোকে কণ্টেক্ট কৰিব পাৰা। মিনিষ্ট্ৰিৰ যদি হেল্পলাইন নম্বৰ হয়, মই তোমালোকক ডেছক্ৰিপশ্যনত দি থ'ম মিনিষ্ট্ৰি নাম্বাৰটো, আৰু যিটো NSP হেল্পলাইন নম্বৰ সেইটো তোমালোকে NSP যিটো অফিচিয়েল ৱেবছাইট তাত প্ৰথমতে তোমালোকে সেই নাম্বাৰটো পাই যাবা। কাৰণ তোমালোকে এইকেইটাত হেল্পলাইন নম্বৰ কণ্টেক্ট কৰিব লাগিব, তেতিয়াহে তোমালোকৰ যিটো প্ৰব্লেম হয় সেইটো ছল্ভ হোৱাৰ সম্ভাৱনা থাকিব। নহ'বা কি হ'ব, এইটো তোমালোকৰ প্ৰব্লেম ছল্ভ নহ'ব। কাৰণ মই যিহেতু তোমালোকক কৈ দিছোঁ প্ৰব্লেমটো ছল্ভ কোনে কৰিব, মিনিষ্ট্ৰিয়ে কৰিব। মিনিষ্ট্ৰি হ'ল UGC। গতিকে মই নম্বৰটো তোমালোকক ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে তাত চাই ল'বা। মিনিষ্ট্ৰি যিটো নাম্বাৰ হয় সেইটো মই তোমালোকক দি দিম UGC, তাত তোমালোকে কণ্টেক্ট কৰি তোমালোকৰ যদি 10th বা 12ৰ ৰোল নাম্বাৰটো ঠিকে থকাৰ পিছতো তোমালোকৰ প্ৰব্লেম হৈছে, তেতিয়াহ'লে তোমালোকে কণ্টেক্ট কৰি ক'বা যে আমাৰ ঠিকে থকাৰ পিছতো এনেকুৱা ধৰণৰ প্ৰব্লেম আহিছে, এইটো কেনেদৰে প্ৰব্লেমটো ছল্ভ হ'ব। গতিকে সকলোখিনি কথা তোমালোকে তাত ক'ব পাৰিবা। আৰু যিটো NSP হেল্পলাইন নম্বৰ হয় সেইটো মই তোমালোকক দেখাই দিছোঁ। NSP যিটো হেল্পলাইন নম্বৰ সেইটো তোমালোকে ইয়াতে নিশ্চয় দেখিছা, এইটো ওপৰত আছে 0120661950। এই নাম্বাৰটো যিটো ফ্ৰণ্টৰ পেজটো ওলাই আছে, এইটো হেল্প ডেস্কৰ কাষত। গতিকে এইটোৱে তোমালোকে এই নাম্বাৰটোত কণ্টেক্ট কৰিলে NSPত কণ্টেক্ট কৰিব পাৰিবা। আৰু আমাৰ যিহেতু মিনিষ্ট্ৰিক বেছি ইম্পৰ্টেণ্ট হয়, মিনিষ্ট্ৰিক কণ্টেক্ট কৰাটো বেছি ইম্পৰ্টেণ্ট যিহেতু মেৰিট লিষ্টৰ ক্ষেত্ৰত। গতিকে মিনিষ্ট্ৰিক তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। মই নাম্বাৰটো ডেছক্ৰিপশ্যনত দি থ'ম। গতিকে ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কৰি দিবা। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, ধন্যবাদ।